Hello guys, welcome to my YouTube channel Susmita Blog STM. আশা কৰিছো আপোনালোকে ভালে আছে। আজি মানে বিশ্বকৰ্মা বুলি আপোনালোকৰ কাৰণে সৰু এটা ব্লগ লৈ আহিছো, লং ব্লগ। তো আপোনালোকে যদি ভাল পায় মৰম কৰিব, সাপোৰ্ট কৰিব, আগলৈকে নিব আৰু ভিডিওটো পুৰা চাব। বলক আজি দিনটো আৰম্ভ কৰো। আজি বিশ্বকৰ্মা পূজা বুলি ঘৰৰ কিছুমান কাম কৰিব ধৰিছো আজি ৰাতিপুৱা। পূজা মানে হল সাফ সাফাই, ৰাতিপুৱা উঠি পূজাটো কৰিবই লাগিব ন। তাৰ লগতে সাফ সাফাই কৰিব লাগিব, কাৰণ ঘৰ যদি লেতেৰা হৈ থাকে পূজা কৰিব নোৱাৰি। ভগৱানৰ আগমন মানে সাফ সুতৰা পৰিৱেশ। আমাৰ ঘৰটো ভালদৰে মানে কমপ্লিট হোৱা নাই, এনে ঢালাই কৰি থৈ দিছে। এনেকৈ আমি মটৰটো লৈ কিনি ঝাৰু মাৰিখিনি পানী দি ওলাই আনো। এনেকৈ মই ঝাৰু মাৰিখিনি ঘৰৰ লেতেৰাবোৰ ওলাই আনো। মোৰ কাপোৰটো মানে চাইখিনি জাজ নকৰিব দেই, মই মানে ঘৰৰ কাম কৰিম বুলি এনেকুৱা অৱস্থাত মই কাম কৰি আছোঁ। তেনেকৈ আৰু ভিডিঅ' শ্বুট কৰি আছোঁ। কি কৰিম এতিয়া, কাপোৰ ভালকৈ দৰে পিন্ধিব নোৱাৰোঁ, ভিডিঅ' বনাই আছোঁ বুলি সেই নতুন কাপোৰ পিন্ধিখিনি ঘৰত কাম কৰিম, সেইটো নহয় না। তাৰ কাৰণে মই এনেকৈ আছোঁ। এইটো ৰুমত মোৰ ভাইটি অকলে থাকে। ঘৰটো মানে জাহা তাহাকৈ আছে, মানে আমাৰ ঘৰৰ ফাৰ্নিচাৰৰ বস্তু ইমান হোৱা নাই, নতুন হয়, লাহে চব হ'ব। ঘৰটো হোৱা বাৰু 1 বছৰ হ'ল, কিন্তু ভালদৰে কমপ্লিট কৰিব পৰা নাই। লগতে আমি ফাৰ্নিচাৰৰ বস্তু একো এড কৰিব পৰা নাই ঘৰত। ঘৰৰ কাম হ'ল বাৰু। এতিয়া মই বেডশ্বীট ধুব ওলাইছোঁ, মানে লেতেৰা আছিল, এসপ্তাহ হ'ল ধোৱা নাই। তাৰ কাৰণে আজি চব ওলাই কিনি ধুই দিম আৰু আনি থৈছোঁ এতিয়া মটৰৰ কাষত। লগতে মোৰ বাচন এসোপা আছে, কিন্তু ধুব পাহৰি গৈছোঁ বাচনো ৰৈ আছে বুলি। মনটো যোৱাই নাই কাপোৰ ধুব, ইমান ৰ'দ দিছে গাইছ, কি কৰিম উপায় নাই। কাপোৰ ধুই আছোঁ এতিয়া মই ধুই ইফালে মই গা ধুব লাগিব, গাও ধোৱা নাই, পূজা কৰিব আছে। পূজা বাৰু মই নকৰোঁ, দেউতাই কৰিব। ছোৱালী জন্ম পাইছোঁ গাইছ, ছোৱালী কামটো কৰিবই লাগিব, নচিবত লিখি আহিছে। ছোৱালী হ'লে এনেকৈ কাপোৰ ধুই এনেকৈ বাচন ধুই এনেকৈ কাম কৰি ভাত খাব লাগিব। দেউতাই এতিয়া ৰেডি পূজা কৰিবৰ কাৰণে। এইবাৰ মা নাই বুলি দেউতাই বহুত চিম্পলকৈ কৰিছে পূজা। চাইকেল ধুই কিনি সিন্দুৰ ফুট দি কিনি ধূপকাঠি লগাই দিছে। যেনে তেনে কাম কমপ্লিট কৰি এতিয়া গা পা ধুই ফ্ৰেছ হ'লোঁ, শান্তি লাগিল মনত। আমি এতিয়া বিশ্বকৰ্মাৰ প্ৰসাদ খাই আছো। আপোনালোকে খাইছেনে বাৰু কমেণ্ট কৰি জনাব। আজিৰ লং ভিডিঅ'টো আপোনালোকে পুৰা চাওক। এতিয়া মই অলপ প্ৰসাদ খাই অলপ পিছত মই পুৰি বনাব যাম। আজি বিশ্বকৰ্মা স্পেচিয়েল, চাই থাকক। ডাইৰেক্ট মোবাইল স্ক্ৰীণত চাই ভিডিঅ' কেমেৰাত মানে মই যদি কথা পাতোঁ বেলেগ হেন লাগে মোক, মানে কমফৰ্টেবল ফিল নহয়, সেইকাৰণে ভইচ অভাৰটো পিছত দিম। এতিয়া মোক পাগলটোৰ নিচিনা লাগিছে, হয় নে নাই বাৰু। এতিয়া মই সাজু হৈছোঁ পুৰি বনাবৰ কাৰণে, আটা মাৰি আছোঁ। গাইজ আপোনালোকে চাব পাৰে মই এনেকৈ আটা দোলতে এটা পুৰি লোকচান কৰিলোঁ, মানে এটা ৰুটি এইটো পৰি গৈছে। ইয়াৰে পৰা লৈ তাতে মই পেলাই দিছোঁ। আটাবোৰ ৰাউণ্ড কৰিলোঁ। এতিয়া মই ভাজিম গেছত। গেছটো শেষ কিজানি, কিন্তু চাব লাগিব গেছ কিমানলৈকে চলে। যদি আধাতে বন্ধ হৈ যায় মই আৰু চৌকা জ্বলাব লাগিব। তো অকলে ভাল নালাগে, মাটো নায়ে, দেউতাটো লগ নেদায়, অকলে ভাজিমে নে বেলিমে তেনেকুৱা লাগিছে। কি কৰিম উপায় নাই। ফাইনেলি মই পুৰি ভাজিলোঁ আধা, এতিয়া কমপ্লিট হ'বই মোৰ পুৰি ভাজা। গৰম লাগিছে, উপায় নাই, কৰিবতো লাগিবই। আৰু লগতে হেল্প কৰা কোনো নাই। আপোনালোকে বাৰু কি কৰিলে আজিৰ দিনটোত কমেণ্ট কৰি জনাবচোন। আমাৰ ফালে ইমান ডাঙৰকৈ মানে পূজা নহয়, চেলিব্ৰেট কৰা নহয়। পুৰি বনাই ৰেডি, এতিয়া মই আলু আৰু বুটৰ তৰকাৰী বনাম। ফাইনেলি বনাই মেলি ৰেডি। এতিয়া মই খাব দিছোঁ দেউতাক আৰু 2জন ভাইটিক খাব দিছোঁ, লগতে ময়ো খাম। আজিৰ ব্লগটো এইখিনিতে শেষ কৰিলোঁ। কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ আহিছোঁ। থেংকছ ফৰ ৱাচিং। লগ পাম নেক্সট ব্লগত।